আজি দিল্লীৰ সুপ্ৰিম কোৰ্টত নাগৰিকত্ব সংশোধনী আইন 2019 বিৰুদ্ধে প্ৰতিবাদীমূলকভাৱে অসম, ত্ৰিপুৰা তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ষ্টেটৰ পৰা আবেদন জনোৱা যিবোৰ গোচৰ আছিল সেইবোৰৰ আজি শুনানি হৈছিল। মুখ্য ন্যায়াধীশ ইউ ললিত আৰু ন্যায়াধীশ ভাটৰ সৈতে দুজনীয়া আদালতত আজি প্ৰায় দিনটো ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ চলা এই দীঘলীয়া শুনানিৰ মূৰত আমাৰ সকলোৰে আবেদনৰ হৈ আমাৰ অধিবক্তা সমীৰণ শৰ্মা, মনীষ গোস্বামী আদি আমাৰ উপস্থিত আছিল। আৰু শেষত আজি মহামান্য উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। তাৰ প্ৰথমটো হ'ল এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বহুতবোৰ গোচৰ দাখিল কৰা আছিল, কিন্তু সেই গোচৰবোৰ আজিলৈকে নোটিছেই ইছ্যু হোৱা নাই। গতিকে মহামান্য আজি ন্যায়াধীশ চিফ জাষ্টিছৰ নেতৃত্বৰ এই বিচাৰপীঠে আজি সোনকালেই সেইবোৰক নোটিছ ইছ্যু কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। 2 নম্বৰতে 4 সপ্তাহ দিছে ভাৰত চৰকাৰক। এই ভাৰত চৰকাৰক 4 সপ্তাহ দিয়াৰ মূল কাৰণটো হ'ল আমাৰ যিবোৰ অসম, ত্ৰিপুৰা আৰু ভাৰতৰ বিভিন্ন ঠাইৰ যিবোৰ আবেদনকাৰী, এই আবেদনকাৰীবিলাকে এই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তৰা গোচৰটোত বেলেগ বেলেগ কথা উত্থাপন কৰিছে। গতিকে যিবোৰৰ কথাবোৰ একে হয়, এই একে কথাবোৰ বা একে বিষয়বোৰ এনলিষ্টেড কৰিবৰ কাৰণে হুকুম জাৰি কৰিছে, যাতে শুনানি কৰোঁতে সুবিধা হয়। আৰু এই ক্ষেত্ৰত দায়িত্ব ল'ব কৈছে চলিচিটৰ জেনেৰেলক। 3 নম্বৰতে চলিচিটৰ জেনেৰেলক নিৰ্দেশ দিছে যে ভাৰত চৰকাৰৰ হৈ ৰেছপন্স দাখিল কৰিবৰ কাৰণে এই 4 সপ্তাহ যিটো সময় ভাৰত চৰকাৰক দিছে, এই 4 সপ্তাহ পাৰ হৈ যোৱাৰ পিছত নেক্সট 2 সপ্তাহৰ ভিতৰত এই ৰেছপন্স ভাৰত চৰকাৰৰ ৰেছপন্স দাখিল কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টত দায়িত্ব দিছে চলিচিটৰ জেনেৰেল ডাঙৰীয়া। এইটো 3। আৰু 4 নম্বৰ, অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত আগৰ দৰে শুনানি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সুকীয়াকেই হ'ব বুলি এতিয়াও কোৰ্টে মানি লৈছে আৰু এইটো ষ্টেণ্ডেই বাহাল আছে। আৰু 5 নম্বৰ হ'ল 31 অক্টোবৰৰ দিনা এই সকলোখিনি উল্লেখিত কাম হৈ যোৱাৰ পিছত 31 অক্টোবৰৰ দিনা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব সুপ্ৰিম কোৰ্টত।